হেল্ল' এভৰিৱান, মই আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই দেখিছেনে মই মাৰ ঘৰ পালোহি। যিহেতু মায়ে এখন তাঁত লগাইছে, আজি বোলো মাক অকণমান সহায় কৰি দিওঁ বুলি এয়া মানুহজনৰ লগতে একেবাৰে ওলাই আহিলোঁ। আৰু এয়া এইফালে চাইমন আৰু ইয়াৰ হৈছে পোৱালি, দুইটাকে আহি অকণমান মৰম কৰি ল'লোঁ। তাৰপৰা এয়া মায়ে বোলে অথনিৰ পৰা অকলে কাহনি আনি আছে, ময়ো কাপোৰ নহলোৱাকৈ মাক কাহনি অনাত অকণমান সহায় কৰি দিলোঁ। তাৰপাছত এইফালে মায়ে যিহেতু আজি তাঁতত লাগিছে, ভাত বনোৱাৰ পালটো মোৰ। তাৰপৰা এয়া ভাত আৰু দাইল মই ধুনীয়াকৈ বনাই ল'লোঁ। আৰু বনাই থাকোঁতেই এইফালে বা আৰু ভিনদেউ আহি পালেহি। আৰু বা ভিনদেউ আহিয়ে ক'লে যে বতৰটো ইমান ৰ'দ, যিহেতু বৰটেঙা এটা খাওঁ। মই মানুহজনৰ ঘৰৰ পৰা বৰটেঙা দুটা লৈ আহিছিলোঁ, তাকে বায়ে কাটিলে। আজি দেখিছেনে কিমান ৰ'দ। তাৰপাছত এইফালে ওচৰৰ বাজনীকো মাতিলোঁ টেঙা খাবলৈ বুলি। তাৰপৰা মায়ে মই আকৌ তাঁতত লাগিলোঁ। এয়া মায়ে পকোৱা সূতাৰ 10খন চাদৰ লগাইছে, ধুলাই পাত বানি ব'ব আৰু তাত কেইখনমানত ফুলো বাচিব। বৈ হ'লে বাৰু মই আপোনালোকক দুখনমান দেখাম। তাৰপৰা মাজতে এয়া একাপ চাহ খাই ল'লোঁ চবেই। তেনেহ'লে আজিলৈ আহোঁ।